এইবাৰ 2025ৰ দুৰ্গা পূজাৰ প্ৰতিমা ভাগি আমাৰ পৰিয়ালৰ পৰা দিয়াৰ সৌভাগ্য হৈছিল আৰু সেই উদ্দেশ্যেই প্ৰায় এমাহৰ আগৰ পৰা প্ৰতিমা ভাগি সজাৰ প্ৰস্তুতিৰ পৰা আদি কৰি সকলোখিনি সৰু সৰু কৰি ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু একেলগ কৰি সেই স্মৃতিখিনি ধৰি ৰখাৰ চেষ্টা কৰিছিলোঁ। এনেদৰেই প্ৰতিমা ভাগি সজাই সম্পূৰ্ণ হোৱাৰ পিছত ষষ্ঠীৰ দিনা পূজাৰ মণ্ডপত গোসাঁনীৰ আসনত তেওঁ উঠোৱা হয়। এইবাৰ আমি দিয়া প্ৰতিমা ভাগিৰ দুৰ্গা দেৱীৰ মুখখন হেনো খুব সুন্দৰ হৈছিল। সকলোৱে কৰা এই মন্তব্যটোৰ বাবে আমাৰ সঁচাই অতিকৈ আনন্দ লাগিছিল। পুৰোহিতে মন্ত্ৰোচ্চাৰণৰ জৰিয়তে তেওঁক আমন্ত্ৰণ কৰি প্ৰাণ প্ৰতিষ্ঠা কৰে আৰু ইয়াৰ পিছতেই সপ্তমী, অষ্টমী, নৱমী এই তিনিও দিনৰ তিনিভাগ মহাপূজাৰ আয়োজন কৰা হয় আৰু নৱমীৰ পূজাৰ শেষত হোম কৰি কুমাৰী পূজাৰে সেই নৱমী পূজাৰ সমাপন কৰা হয় আৰু দশমীৰ দিনা আমি দিয়া প্ৰতিমা ভাগিৰ বিসৰ্জন কৰা হয়। বিসৰ্জন দিয়াৰ মন একেবাৰেই নাছিল, কিয়নো যিদিনাৰ পৰাই আমাৰ এইবাৰ দুৰ্গা পূজাৰ প্ৰতিমা দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল, সেইদিনাৰ পৰাই আমাৰ ঘৰলৈহে যেন দেৱী মা আহিছে এনে লাগিছিল। আমাৰ মনবোৰ উখল মাখল আৰু আনন্দৰে ভৰি আছিল। সেয়েহে দশমীৰ দিনা বিসৰ্জনৰ সময়ত আমাৰ মনবোৰ একেবাৰে উৰুঙা হৈ গৈছিল। তেওঁক বিদায় দিয়াৰ অলপো মন নাছিল। তথাপিও নীতি নিয়ম আৰু বিধি বিধান পৰম্পৰা অনুসৰি যিহেতু তেওঁক বিসৰ্জন দিয়া হয়, তাৰ পিছতেই সেই বিসৰ্জনৰ পানীৰে সকলোকে শান্তিয়নি দিয়া হয় আৰু সকলোৰে মংগল কামনা কৰা হয়। এনেদৰেই সকলোবোৰ নীতি নিয়ম সুকলমে কৰাৰ পিছত মূৰ্তিভাগৰ সৈতে অহা গণেশ, কাৰ্তিক, লক্ষ্মী, সৰস্বতী আদিকে ধৰি আন আন দেৱ দেৱতাৰ মূৰ্তিকেইভাগকো নৈত উটুৱাবৰ বাবে লৈ যোৱা হয় গাড়ীত উঠাই। এনেধৰণেৰে এইবাৰৰ অতি উখল মাখল আমাৰ মনবোৰৰো পুনৰ এক শূন্যতাৰে ভৰি পৰে। গোসাঁনীক বিসৰ্জন দিয়াৰ এই সময়খিনি সঁচাই বৰ কৰুণ। তেওঁক পূজা কৰোঁতে, তেওঁক আৰাধনা কৰোঁতে এনে লাগে যেন তেওঁ সদায় আমাৰ কাষতে থাকক। তথাপি শাস্ত্ৰৰ নীতি নিয়ম পৰম্পৰা অনুযায়ী তেওঁক আমি বিসৰ্জন দিবই লাগিব। শেষত দেৱী মাক এটাই প্ৰাৰ্থনা কৰোঁ, দেৱী মা তুমি খুব ভালে ভালে যোৱাগৈ আৰু পুনৰ অহা বছৰ ঘূৰি আহিবা একেধৰণেৰে উল্লাস আনন্দৰ মাজেৰে। পৃথিৱীখনৰ সকলো অশান্তি অসূয়া আঁতৰাই লৈ যোৱা, অসুৰ বিনাশ কৰি এই পৃথিৱীক মংগলময় কৰা। লগতে আমাৰ পৰিয়ালৰ প্ৰত্যেকৰে জীৱন আনন্দৰে কুশলেৰে গোটেই বছৰটো যাতে পাৰ হৈ যায় তাৰ বাবে আশীৰ্বাদ দিয়া মা। তোমাৰ চৰণত মূৰ দোৱাই আমি ইমানেই প্ৰাৰ্থনা কৰিব পাৰোঁ। তোমাৰ পুনৰবাৰ এই ধৰালৈ আগমনৰ বাবে অধীৰ অপেক্ষাৰে বাট চাই ৰ'ম। যোৱাগৈ মা, পুনৰ ঘূৰি আহিবা। জয় মা দুৰ্গা, জয় মা দুৰ্গা, জয় মা দুৰ্গা, জয় মা কামাখ্যা, জয় মাতা দি। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে
লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।